Hello friends, good morning. আপোনালোক সকলোকে মোৰ মিনাক্ষীছ ব্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালে, মোৰো ভাল। আজি দিনটোৰ শুভাৰম্ভণি কেনেধৰণে কৰিছোঁ তাৰ কাৰণে মই মোৰ ঘৰুৱা পৰিৱেশৰ দৃশ্যাংশ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব, চাই ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো মোৰ মলি কোঠাটো, যিটোকে এতিয়া কাম চলি আছে, গতিকে ইয়াত আমি নাই থকা এতিয়া আমি বস্তুখিনি সকলো বাহিৰৰ ৰুমত বস্তুখিনি ইয়াতে ৰাখি থৈছোঁ। তাৰপাছতে মোৰ ৰুমৰ ছাইডতে আছে এইখন খিৰিকীখন দেখিছেনে আপোনালোকে? খিৰিকী তাৰপিছতে এইখন মোৰ ভাগৰ পঢ়া টেবুলখনৰ লগত মোৰ বহুত স্মৃতি জড়িত হৈ আছে। এইখন মই ক্লাছ 5ৰ পৰা ধৰি পিনি এতিয়া মই গ্ৰেজুৱেট, গতিকে ইমানখিনি সময়লৈকে গ্ৰেজুৱেট লোৱা নাই, তথাপিতো ল'ম এতিয়া। ইমানখিনি সময়লৈকে এইখন টেবুলতে মই পঢ়ি পিনি ইমানখিনি সময় মানে টেবুলখনতে মই পঢ়িলোঁ। ক্লাছ 5ৰ পৰা ধৰি পিনি কিমান বছৰ আপোনালোকে গম পাইছেই। আৰু এইখিনি মোৰ ঘৰৰ পৰা আৰম্ভ কৰি ক্লাছ 8ৰ পৰা ধৰি পিনি যিমান আছে মানে ক্লাছ 8ৰ পৰা ডিগ্ৰীলৈকে সকলোখিনি কিতাপ তাতে ৰাখি থৈছোঁ। আৰু এইখিনি মানে বিচনা চিচনাবিলাক এতিয়া এনেধৰণে থৈছোঁ। কিছুমান কাম কৰি আছে, বেলেগ কামত সেইটো কাৰণে থ'বলৈ জেগা নাই হোৱা বা চিজিল কৰিব নাই পৰা, সেইটো কাৰণে ইয়াতে ৰাখি থৈছোঁ। আৰু এইখন এখন খুলি থৈছে। আৰু এইটো হৈছে মোৰ বাৰ ৰুমটো এনেধৰণে বনোৱা হৈছে। এইফালে 3টা পালা দিয়া এখন খিৰিকী, ইয়াতে গ্ৰিল লগোৱা নাই, লগাব। তাৰপিছতে এনেকৈ প্লাষ্টাৰ কৰি থৈছে, সেইকাৰণে পাছত ভালকৈ কালাৰ কৰিব। এইটো আলমিৰাটো আৰু এইকেইটা বাকচ, এইটো মোৰ ভাগৰ বাস্কেটটো মোৰ কাপোৰ আছে ইয়াত অকল, আৰু বাকচটোতো অকল মোৰ বস্তু আছে। আৰু এইটো মা ভাগৰ বক্স, আৰু এইটো আমাৰ LED টিভিটো এনেধৰণে কাপোৰেদি ঢাকি থৈছোঁ, যিহেতুকে এতিয়া প্লাষ্টাৰ কৰি আছে, গতিকে ইয়াত ওপৰৰ পৰা চিমেণ্ট আহি পৰিব, সেইটো কাৰণে প্ৰটেকশ্যনৰ কাৰণে আমি কাপোৰ দি ৰাখি থৈছোঁ। দেখিছেনে আপোনালোকে? আৰু এইটো আমাৰ খিৰিকীখনেদি আমাৰ আগফালৰ পৰিৱেশটো দেখুৱাইছোঁ। আগফালৰ যিখন চোতাল, তাতে শিলগুটি, এজোপা আম গছ, এইটো পদূলি, এইখন তাঁতশাল। দেখিছেনে আমাৰ আগফালটো? দেখিলে তেনেকৈ চাই লওঁ। তেনেধৰণে আমাৰ আগফালটো দেখালোঁ। তাৰপিছতে আহিলে এইটো মোৰ ভণ্টিৰ ৰুমটো কাপোৰখিনি ঠিককৈ থোৱা নাই, তথাপিও আপোনালোকক ভিডিঅ'টো অলপ চলপ দেখুৱাইছোঁ আৰু তেনেকৈ। আৰু এইখন খিৰিকী তাই ৰুমৰ ছাইডত, আৰু এইখন আলনাখন, আৰু এইটো আমাৰ বাহিৰৰ ৰুমটো। তাৰপিছতে এইখন বাৰাণ্ডাত কাম চলা আছে, গতিকে তালৈ যাব নোৱাৰিম। পানী, চিমেণ্ট, বালি এনেকৈ গুলি দি পিনি ঠেলাই কৰি থৈছে, সেইটো কাৰণে। আৰু এইবিলাক আমাৰ মিস্ত্ৰীবিলাকে কাম কৰি আছে। বুবু দাই, গগন দাই, সাগৰ দাই, আৰু সেইফালে এজন আমাৰ ঘৰৰ ওচৰৰ মানুহ। তাৰপিছতে এয়া আমাৰ মা ষ্টাৰ্ট কৰি আছে। আৰু দেখাম দেই, এইটো দেখিছেনে বাৰু আপোনালোকে? বগল হয়, এইটো দেখিছেনে? এইটো শালিকাটো, এই শালিকাটোৱে মানে অনবৰতে আমাৰ ভিতৰতো দিগদাৰ কৰি থাকেহি। ভাতৰ স্বৰূপ, কাঁহী বাতি চবতে দিগদাৰ কৰি দেখিছেনে? এইটো শালিকাটো দিছেনে আপোনালোকে? এইটো ভিতৰত গোটেই দিগদাৰ কৰি। আৰু এইটো আমাৰ পাকঘৰ। আৰু আজি আমাৰ বহুত মাছ ল'লে, মানে 6 কেজি ল'লে পুঠি মাছ, গতিকে মাছখিনিতো এনেধৰণে ৰাখি থ'লে বেয়া হ'ব। তাৰ কাৰণে মই আজি মাছখিনি বাছি ভাগ কৰি দিওঁ। 6 কেজি মাছ, ভাবি চাওকচোন আপোনালোকে, তেনেকুৱা এজনীকৈ 6 কেজি মাছ বচাটো মোৰ মানে ভৰি জিনজিনৰ নুঠি গ'লগৈ।
আৰু এইখিনি আগতেও মাছ এনেধৰণে এইটো চিষ্টেমত আমাৰ মায়ে এনেধৰণে মাছ শুকুৱাইছে। এইফালে জুইৰ পৰা মানে ভাত পানী বনালে যেতিয়া জুইখিনি ধৰা হয় তাৰপৰা সেইখিনি মাছখিনি ধুনীয়াকৈ শুকাই থাকিব আৰু শুকোৱাৰ পিছত সেইখিনি মাছ কেতিয়াও বেয়া নহয় এনেকৈ থৈছে। আৰু আমাৰ এইটো জুলুঙা পানী ৰাখিছে। এইটো আমাৰ গেছ, এইটো আমাৰ কাঁহী থোৱা ষ্টেণ্ড, এইটো দেখাব নোৱাৰি আৰু অৱস্থা নাইকিয়া হৈ আছে। গতিকে গম পাইছে ঘৰৰ কাম বুলি ক'লে কেনেকুৱা হয়, মানে খেলি মেলি এটা পৰিৱেশ চোফাৰ ইয়াতে ৰাখি থৈছে। তাৰ ভিতৰত কাম যিহেতু ডাইনিং টেবুলখনৰ গোটেই বস্তুৱে ভৰি আছে, খালী জেগা নাই ইয়াত মানে খাবৰ কাৰণে আৰু চব চলাব দিবলগীয়া হয়। সেইফালে বুবুদাই কাম কৰি আছে, মোলৈ ইলেকশ্যন কৰি আছে, মইনো কিনো কৰি আছোঁ তাকে চাই আছে। গগনদাই আমাৰ মহাই সেইফালে কাম কৰি আছেগৈ, সাঁচি পুলি ৰুই আছে আমাৰ ঘৰৰ বাৰী পাছফালে। দেখুৱাইছোঁ অকণমান নিচানে বাৰু সেয়া চাফা কৰি আছে। তাকে মানে মায়ে সাঁচি পুলি ৰুবলৈ ক'লে, সাঁচি পুলি ৰুই আছে। পানী টেংকাৰটো তেতিয়া আমাৰ এইটো বাথৰুম মানে ৰাখি থৈছোঁ। ইমান ডাঙৰ চাউণ্ড আহিছে। এইটো আমাৰ পুখুৰীলৈ যোৱা ৰাস্তা, ৰাস্তাটো এইটো। তাৰপিছত এই পুখুৰীলৈ যোৱা ৰাস্তাটোৰ ছাইডত এইফালে পথাৰ, এইফালে ৰুই থৈছে কঠীয়া ৰুই থৈছে। তাৰপিছতে আমাৰ বাৰীখনটো কলেৰে ভৰপূৰ। মানে বিভিন্ন ৰকমৰ কল পাব, জাতি কল, জাহাজী কল, কাঁচকল, ভীমকল, কলগছেৰে ভৰপূৰ গোটেই বাৰীখন, গোটেই কলগছেৰে ভৰপূৰ মানে। তাৰপিছতে এজোপা গছ, কি গছ নামটো মই ঠিক নাজানো। এই গছজোপা আনিছিলে আমাৰ বাই, যেতিয়া আমগুৰি গাৰ্লছত পঢ়ি আছিলে তেতিয়াই গছ পুলিটো দিছিলে সিহঁতক বিশ্ব পৰিৱেশ দিৱস 5 জুন। বিশ্ব পৰিৱেশ দিৱস দিনাখনি এটা গছ পুলি, সেইটো আমাৰ দেউতাই এডোখৰতে পুলিটো ৰুই ৰাখিলে। এতিয়া যিহেতুকে 12 বছৰমান হ'ল, পুলিটো ইমান ডাঙৰ হৈছে জোপোহা। এইটো ছাইডৰ ডালখিনি কাটি দিলে মুকলি হ'বৰ কাৰণে। আৰু এইটো আমাৰ চোতালতে থকা এটা ডাঙৰ প্ৰকাণ্ড আম গছ, দেখিছেনে বাৰু? প্ৰকাণ্ড আম গছ। এইটো পুলিটো এতিয়ালৈকে কটা নাই। আৰু আমাৰ আগফালৰ পথাৰখন, আগফালৰ পথাৰ কঠীয়ানি বাৰীত তেনেকৈ দেখাইছে। দিছে কিমান ধুনীয়া এটা পৰিৱেশ, সেউজীয়া পৰিৱেশ। আৰু আমাৰ বাৰীখনত বিভিন্ন ধৰণৰ ফল মূল আছে, অমৰা গছ আছে, মাটি কঁঠাল আছে, লেটেকু আছে, জৰা টেঙা আছে, কঁঠাল আছে, এনেকৈ বিভিন্ন ৰকমৰ ফল মূল আছে। ভিতৰলৈ গ'লে আৰু পাম, মানে যোৱা নাই গতিকে আৰু এতিয়া বাহিৰৰ পৰা দেখাইছোঁ আপোনালোকক। দেখিছেনে বাৰীখন কিমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ। যেতিয়া আহিন মাহ আহিব তেতিয়া এটা সাৰদীয় পৰিৱেশ এটা বিৰাজ কৰিব, তেতিয়া হয়তো আৰু কিমান ভাল লাগিব আপোনালোকে ভাবি চাওক। সেউজীয়া পথাৰ যিবিলাক সেউজীয়া, সেই দৃশ্যটো আপোনালোকক মানে মই কৈ পিনি বুজাব নোৱাৰিম। এটা সেউজীয়া পৰিৱেশৰ মাজত আমি জীয়াই থাকি সকলোৱে ভাল পাওঁ। গতিকে তেনেকুৱা এটা পৰিৱেশ আমাৰ কাৰণে আহি আছে, দেখিলেনে বাৰু? আৰু এতিয়ালৈকে আমাৰ ঘৰটো সম্পূৰ্ণকৈ নাই হোৱা। আজিলৈ আমাৰ ঘৰুৱা পৰিৱেশৰ এটা সুন্দৰ দৃশ্য আপোনালোকক দেখুৱালোঁ। আৰু এইখন আমাৰ বাৰী, সৰু বাৰী, এতিয়ালৈকে শাক পাচলি লগোৱা নাই। যেতিয়া লগাম তেতিয়া কিন্তু উভৈনদী হৈ যাব। দেখিছেনে ঘৰৰ কাম চলি আছে, এনেকৈ কাম চলি আছে, ঘৰটো কাম চলি আছে কিন্তু দেখাম এতিয়া সম্পূৰ্ণ হ'ব, তেতিয়া দেখালে ভাল হ'ব, নহয় জানো? তেনেহ'লে আজি ভিডিঅ'টোত মই আপোনালোকক আমাৰ ঘৰুৱা পৰিৱেশৰ এটা দৃশ্য দেখুৱালোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেতিয়া নিশ্চয় মোৰ ভাল লাগিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো আপোনালোকে বন্ধুসকলক শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই। সকলোৱে ভালে থাকক, কুশলে থাকক, লকডাউনৰ সময়ত ঘৰতে থাকি সুস্থ হৈ থাকক, তাৰে কামনা জনালোঁ। বাই বাই।